কাজিৰঙাৰ বুকুৰ পৰা সেউজীয়াবোৰ আজৰি অনাৰ বাবে ফাগুনৰ আগমনী তেজৰঙা পলাশ শিমলুৰ মাজেৰে আগবাঢ়িবলৈ ল'লোঁ আমিবোৰে প্ৰকৃতিৰ অনুপম সৃষ্টি কাজিৰঙাৰ বক্ষলৈ বুলি। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো মিনি ব্লগলৈ। জীৱনৰ কোলাহলৰ পৰা আঁতৰি ব্যস্ততাময় জীৱনৰ ব্যস্ত দিনবোৰৰ পৰা আঁতৰি প্ৰকৃতিৰ লগত সময় কটাই পোৱা যায় যেন এক সুকীয়া মাদকতা। প্ৰকৃতিয়ে যেন আমাৰ বাবে একমাত্ৰ সম্বল, যিয়ে আমাৰ জীৱনৰ অৱসাদ আঁতৰাই পুনৰ সজীৱ কৰি তোলে আমাৰ মন মগজু। এয়া আমাৰ স্নাতকোত্তৰৰ শেষৰটো ষাণ্মাসিকত আমিবোৰৰ লগত মধুৰ স্মৃতিবোৰ বুটলিবলৈ লোৱা অন্য এক যাত্ৰা। সময়ৰ চাকনৈত আমি সকলোৱে ঘূৰিম, সময়ৰ লগত আমি সকলোৱে আগবাঢ়িম, কোনো ৰৈ নাযায়। ৰৈ যাব মাথো আমাৰ এই মধুৰ স্মৃতিবোৰ, যিয়ে প্ৰতিটো মুহূৰ্তত আমাক সোঁৱৰাই দিব কলেজীয়া সোণালী সুদিনবোৰ। জোনাক কলা জাৰৰ নিশা মূৰ থৈ হেতা হেতেলিত গান গুণগুণাই আমিবোৰে একেলগে উপভোগ কৰিলোঁ কাজিৰঙাৰ সন্ধ্যাটো আৰু কিছু স্মৃতি সাঁচি ল'লোঁ আমাৰ স্মৃতিপটত।